চ' নমস্কাৰ বন্ধুসকল, আজি আকৌ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ আগলৈ আহিলোঁ। আজি এটা ভালকৈ বজাম আহক। চ' আমাৰ বহুত লগাই লওঁ। চ' নমস্কাৰ বন্ধুসকল, আজি আহিছোঁ আকৌ মানে আপোনালোকৰ মাজলৈ। মানে ভাবিছিলোঁ ভিডিঅ' মানে এনেকুৱা ৰষ্টিং ভিডিঅ' নবনাওঁ, কিন্তু নোৱাৰিলোঁ আৰু বনাইছোঁ এটা লাষ্ট বনাওঁ নহয় আৰু বনাই থাকিম এতিয়ালৈকে মানে মন যায় মই বনামেই আৰু খালি মক্কেলবিলাকৰ ওপৰতে বনাওঁ ন। মই খালি ডাইৰেক্ট কৈছোঁ, বেয়া নাপাব কোনো। ঠিক আছে, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বেছি দেৰি নকৰি। আজিৰ ভিডিঅ'টো মক্কেলটো হৈছে ফেচবুকৰ টিকটকৰ নাম আছে, নামটো কওঁ নে নকওঁ? নামটো কৈ দিছোঁ দেই, ভুল লাভ নাই। আদিত্য ষ্টাৰ 1 বুলি আছে, মস্ত মক্কেল হয়। ভিডিঅ' এটা দিছোঁ, চাই লওক। কি যে হ'ব ভয় লাগে ভাবিবলে, কেনেবাকৈ তুমি মই আমি নহ'লে আপোনালোকে ভিডিঅ'ত দেখিলে এটা ল'ৰাৰ লগত তেওঁ মানে সি তেওঁ বুলি কৈ ইমান সন্মান দিব নাই তাক। সেই হিজিয়াতে মানে ডুৱেট নে কিবা কয়, আমি সেইবোৰ নাজানো। টিকটক ইমান বহু মানে ভিডিঅ' বনাওঁ, ইমানো নবনাওঁ। কি ডিউট নে কি বুলি কৈ যে দুটা থাকে যে, এফালে এটা এফালে এটা যে, এইটো কৰিছে। ল'ৰাটোৱে যদি ভিডিঅ'টো চাই অলপ যদি গভীৰভাৱে সি যদি ভাবে, এতিয়া মই কৈছোঁ ন, অসমৰ ডেকা যিজন মানে অসমৰ ৰষ্টাৰ, কেই নম্বৰত আছে নাজানো বাৰু, মিষ্টাৰ ৰাজা পিছত নে আগত। অসমৰ ডেকাৰ ভাষাত ক'বলৈ গ'লে মই এটা কথাই ক'ম, ভাগ চালা মক্কেল বুলিহে ক'ম আৰু। তাৰপৰা আৰু যদি ল'ৰাটোৱে যদি ভিডিঅ'টো চাই আছে, ল'ৰাটোৱে বুলি ক'ব দেই, বেয়াকৈ বমি এগালহে ওলাব, মই সিমানে ক'লোঁ। ঠিক আছে, এতিয়া ছেকেণ্ড ভিডিঅ'টো দিছোঁ, চাই লওক। হেই হাই, আজি ভেন্দিৰ ফুলি পিন্ধিলোঁ। কেনেকুৱা লাগিছোঁ? আপোনালোকে চাগে চবেই ভাল পায় ন ভেন্দি খাই কেনে? ময়ো ভাল পাওঁ। মই নাথাকিম চাগে বোলে আলহী যা। চি লেতেৰাটো আমি যে ভেন্দিটো খাওঁ ন, ই আকৌ কাণ ফুলি পিন্ধিছে, ইমান দামী মানুহ। বোলা বাল্টিং লৈ আৰু বমি লাগিছে। চৰি গছ, বেয়া নাপাব, অলপ মানে বমি হ'ল না, মানে কৰি ল'লোঁ মানে ওলাইছিলোঁ আকৌ। পানী অকণমান দে, পানী অলপ ৰ'ব, মই বমিটো আহিছে, পানীখিনিয়ে ধুই লওঁ মানে। চৰি গাইছ, অলপ বমি হ'ল, চৰি আৰু। লাষ্ট এটা ভিডিঅ'ত তাৰ ভাগৰ ভিডিঅ' এটা দিছোঁ, চাই লওক। আছে নেকি কোনোবা? ঘৰতে বহি বহি একদম বুঢ়ী হৈ গৈছোঁ। কোনোবা ওলাবনে মোক বিয়া পতা? এই ভিডিঅ'টোত সি মানে নিজে আছে, এফালে ই আছে, এপিনে একেবাৰে মানুহে দুফালে আছে। ই গৈছে মানে ল'ৰাই বা বিয়া হয়নি বুলি কৈছে। ই যদি নিজে ইয়াক মক্কেল বুলি নকয়, কি বুলি ক'ম বাৰু? এনে মই এখন লিখি থোৱা নাই নহয়, মই নাথাকিম চাগে আৰু বুলি। ৰাজাদাই যেনেকৈ কয় মই যামগৈ আৰু, সেনেকৈ ময়ো ক'ম কেতিয়াবা মই নাথাকিম চাগে আৰু। চ' যদি ভিডিঅ'টো চাই অলপ যদি কিবা ভাল পালে, ত' মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু যদি চেনেলটো নতুন আহিছে ছাবস্ক্ৰাইব কৰিব। চ' আজিলৈ বাই। এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবে, ইয়াক কোনেও যাতে গভীৰভাৱে নলয়। জয় অসম।